সেয়াই হয়তো আছিল আৰম্ভণি। কাৰোবাৰ পৰা অৰ্জন কৰা অৱহেলা আৰু গুৰুত্বহীনতাৰ মাজত এনেকৈ পোৱা এষাৰি মাতে যে মৰুভূমিত সাগৰৰ দৰে অনুভৱ দিব, সেয়া তাই জনা নাছিল। কিন্তু সি বাস্তৱ হ'বগৈ নে মৰীচিকা নুপুৰে অনুমান কৰিব পৰা নাছিল, ভবাও নাছিল। দাসকুৰীয়া নিবিড়েও নুপুৰৰ লগত ভালেখিনিয়ে মনৰ কথা খুলি কোৱা হ'ল। আৰু এই কথাটোতে একেবাৰেও ভবা নাছিল যে নিবিড়ৰ দৰে অচিনাকি এজনে দিয়া এষাৰি মাতৰ পৰা এনেকুৱা এটা সম্পৰ্ক আৰম্ভ হ'ব। নিবিড়ৰ সেই বেকা দাঁতটোৰে সৈতে মৰা হাঁহিটো, কোনো ভেজাল নথকা চাৱনিটো, আৰু সি হাৰমনিকাত তোলা সুৰবোৰ, উফ! তাইৰ আচৰিতভাৱে আৰু অনাকাংক্ষিতভাৱে প্ৰিয় হৈ যাবলৈ ধৰিলে। অহ, নিবিড়ে যে মনজোৰ পেলোৱাকৈ হাৰমনিকাত সুৰ তুলিব পাৰে, সেয়া তাই সেইদিনাৰ ঘটনাটো নঘটা হ'লে হয়তো নাজানিলেই হয়। আনদিনাৰ দৰে সেইদিনাও তাইৰ প্ৰতি থকা দুৰ্বলতাই নিবিড়ক নুপুৰৰ ফোন নম্বৰটো ডায়েল কৰিবলৈ বাধ্য কৰাইছিল। কিন্তু ফোনৰ সিটো মূৰৰ পৰা ভাহি অহা নুপুৰৰ মাতটো সেইদিনাচোন তাৰ স্বাভাৱিক যেন লগা নাছিল। কিবা হৈছে নেকি? চিনাকি মাতটো নহয় যে? সৰুকৈ এটা এক্সিডেণ্ট হ'ল। বিশেষ একো হোৱা নাই দিয়া, চিন্তা নকৰিবা তুমি। দূৰত আছো যদিও চিন্তাৰ বাহিৰে আন এটা কাম কৰিব পাৰো। অনুপ্ৰভা। এই বুলি কৈ সিটো মূৰৰ পৰা ফোনত হাৰমনিকা एक अजनबी हसीना से यूं मुलाकात हो गई, फिर क्या हुआ ये न पूछो, कुछ ऐसी बात हो गई। গানটোৰ এটি সুৰ ভাহি আহিল। সঁচাকৈ নিবিড়ক সেইদিনা তাইৰ কোনোবা হিন্দী চিনেমাৰ হিৰো যেন লাগিছিল। তাই জানিছিল নিবিড়ৰ তাইৰ প্ৰতি থকা ফিলিংছ, কিন্তু বিচৰা নাছিল নিবিড়ে এই কথা বুজাটো যে তাই সকলোখিনি জানে। এনেকৈ এদিন কথাৰ মাজতে নিবিড়ে তাইক খবৰটো দিলেহি। সি ইমান দিনৰ পৰা চেষ্টা কৰি থকা আৰু নুপুৰক লগ পোৱাৰ আগলৈকে চাকৰি কৰা সপোন দেখা মাল্টিনেশ্যনেল কোম্পানীটোত পোষ্ট এটা পালে। নুপুৰৰ বাবে আছিল আটাইতকৈ সুখৰ খবৰ যে তাইৰ শুভাকাংক্ষী এজনৰ সপোন এটা পূৰণ হ'ল। অৱশ্যে নিবিড়ৰ ক্ষেত্ৰত আছিল ব্যতিক্ৰম, কিন্তু নিবিড় যাবলৈ বাধ্য। সেয়েহে সি আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নুপুৰৰ পৰা বিদায় ল'লে। ইমান দিনে জংকাৰৰ পৰা পোৱা অৱহেলা আৰু দুখৰ ডাৱৰখিনিক যে নিবিড় নামৰ বতাহজাকে ঠেলি আঁতৰাই ৰাখিছিল, সেই কথা নুপুৰে এতিয়াহে অনুভৱ কৰিলে। ডিজিটেল যুগত পোৱা সুবিধাখিনিৰ আশীৰ্বাদত প্ৰথম কেইদিন দুয়োৰে মাজত আগৰ দৰে কথা বতৰা চলিল। নিবিড় আঁতৰি যোৱাৰ পিছত নিবিড়ৰ প্ৰতি থকা এই আকৰ্ষণ, ভাল লগা, আচলতে যে ভাল পোৱাহে, নুপুৰে সেয়া অনুভৱ কৰিলে। জংকাৰৰ পৰা পোৱা তিক্ততাৰ পৰিৱৰ্তে নিবিড়ৰ প্ৰতি তাইৰ বিশ্বাস আছিল। অইন একো নহ'লেও নিবিড়ে কেতিয়াও তাইক গুৰুত্বহীন হ'বলৈ নিদিব। কিন্তু আজীৱন নেৰো বুলি জংকাৰক দিয়া প্ৰতিশ্ৰুতিয়ে নুপুৰক যেন আগবাঢ়িব নিদিলে। তাইৰ মনত ভাৱ হ'ল যে যদি তাই অৱহেলা পালোঁ বুলি 3 বছৰ তাইৰ লগত থকা মানুহজনক এৰি আন এজনৰ ওচৰলৈ যায়, তাইৰ নৈতিকতা বাকী থাকিব জানো? তাইৰ নিবিড়ৰ প্ৰতি থকা ভালপোৱা আৰু জংকাৰৰ পৰা পোৱা গুৰুত্বহীনতাৰ পিছতো তাই যেন জংকাৰক দিয়া প্ৰতিশ্ৰুতিৰ মূল্য বহুত বেছি। তাই যদি নিজৰ নোপোৱাখিনিৰ বাবে জংকাৰক দিয়া প্ৰতিশ্ৰুতি গচকি যায়, তেতিয়া হয়তো জংকাৰে দ্বিতীয়বাৰ আন কাৰোৰে প্ৰতিশ্ৰুতিত বিশ্বাস কৰিব নোৱাৰিব। নিবিড়ৰ ক্ষেত্ৰতো নুপুৰে নিজকেই দায়ী বুলি ভাবিছিল। কাৰোবাক মিছা সপোন দেখুৱাৰ অপৰাধবোধে তাইক নিবিড়ৰ ওচৰৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰাইছিল। আৰু এইবাবেই হয়তো তাইও নিবিড়ৰ লগত সকলোবোৰ সংযোগ কমাই এদিন নোহোৱাই কৰিলে। নিবিড়ে অৱশ্যে তাইৰ আৰু জংকাৰৰ সম্পৰ্কৰ কথা নজনা নহয়, আৰু সেইবাবেই হয়তো নুপুৰ আঁতৰি যোৱাত সিও আগবাঢ়ি নাহিল।
নুপুৰেও পুৰণি সম্পৰ্কৰ এনাজৰীডালকে জোৰকৈ ধৰি আকৌ উভতি গ'ল। বহু দিন, হয়তো বছৰ পিছত হঠাৎ এদিন আচৰিত কৰি নিবিৰে নুপুৰলৈ ফোন লগালে। সেই পুৰণি কলাৰ টিউনটোৱে বাজি উঠিল। সলনি নকৰা কাৰণ অৱশ্যে নিবিৰে নাজানে। তোমাক ক'বলৈ হয়তো একো নাই। তুমি জানানে নাজানা সেয়া মই নাজানো। তুমি কিয় মোৰ লগত সংযোগ বিচ্ছিন্ন কৰিলা সেয়াও মই নাজানো, জানিবও নোখোজো। কিন্তু ইমান দিনে মনত সাঁচি ৰখা কথাবোৰ তোমাক ক'ম বুলি নালাগে নিবে। মই বিচাৰো ইমান দিনে যেনেকৈ সেইষাৰ কথা তুমি মনত সাঁচি ৰাখিছিলা, তেনেদৰে সদায়ৰ বাবে সযতনে ৰাখা। মই তোমাক না ক'ব নোৱাৰিম আৰু হাকোৱাও মোৰ বাবে অসম্ভৱ। বাৰু, তুমি যি বিচৰা সেয়াই কৰিবা। কিন্তু তোমাক ক'বলগীয়া বহু কথাই ৰৈ গ'ল। ইয়াৰ পিছত নুপুৰে আৰু নিবিৰৰ মাত শুনা নাই। ফোনটো একো নোপোৱাকৈয়ে সি কাটি দিলে। অৱশ্যে তাই শুনাৰ আশাও ৰখা নাছিল। নুপুৰে মনত এতিয়াও ভাবে, যদি কথা দিয়া নাথাকিলহেঁতেন আজি হয়তো ভাল লগা আৰু ভাল পোৱা দুয়োফালৰ পৰা থকাৰ পিছতো নিবিৰ বিমুখ নহ'লহেঁতেন। হাজাৰ অৱহেলা আৰু দুখ পালেও ধৈৰ্য আৰু সহ্য থকালৈকে নুপুৰে সদায়ে এই সম্পৰ্ক ধৰি ৰাখিব। মাত্ৰ প্ৰথমতে তোমাক এৰি কেতিয়াও নাযাওঁ দে, এই বুলি দিয়া কথাষাৰৰ বাবেই। এজনক কথা দিয়াৰ পিছত আন এজনৰ লগত ভাল লাগিল বুলি গুচি যাব কাৰণে মনটোৱে অনুমতি নিদিয়াৰ বাবে হয়তো নুপুৰ আজিও আছে জংকাৰ আৰু তাইৰ সম্পৰ্কৰ ভোগাতাৰত সুৰৰ জোৱাৰ তুলিবলৈ। আজিৰ খণ্ডটো শুনি কেনেকুৱা পালে জনাব। আৰু আপোনালোকে কি বিচাৰে? নুপুৰে জংকাৰৰ লগত এই সম্পৰ্কটো আগুৱাই লৈ যোৱাটো নে নিবিৰৰ সৈতে এক নতুন সম্পৰ্কৰ আৰম্ভণি কৰাটো? কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। প্ৰথমবাৰৰ দৰে এইবাৰো লাইক, কমেণ্ট আৰু শ্বেয়াৰ অপশ্যন কেইটাৰ সুব্যৱহাৰ কৰিবলৈ নাপাহৰিব। লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব, কাৰণ আপোনালোকৰ ছাবস্ক্ৰিপশ্যন আমাৰ চেনেলটোৰ বাবে ভিটামিন স্বৰূপ।